আজি আপোনালোকে দেখিছে আমাৰ লগত আছে ষ্টাৰ আছামৰ দুজন সদস্য দেখিছে। আজি তেখেতৰ লগত আমিও ভিডিঅ' কৰিলোঁ দুটামান। তেখেতৰ মানে কেনেকৈ ইমান উন্নতিৰ পথলৈ গ'ল তাৰ বিষয়ে অলপ আমি আলোচনা কৰিব খুজিছোঁ। গতিকে মোৰ ফালৰ পৰাই মানে আজি আমাৰ ভিডিঅ' কৰি কেনে লাগিল? নালাগে আৰু বঢ়িয়া লাগে। আজি বহুত ধুনীয়া লাগিল ভিডিঅ'টো শ্বুটিং কৰি, আৰু আমি আজি হঠাতে ভিডিঅ'টো বনালোঁ। গতিকে আমি যিহেতু ভিডিঅ' বনালোঁ তাৰ দ্বাৰা আমি প্ৰিয়ম ডেন্স এণ্ড ড্ৰামা স্কুলৰ যি এডভাৰটাইজ সেইটো এডভাৰটাইজো কৰিলোঁ। গতিকে আমাৰ ষ্টাৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আৰু প্ৰিয়ম ডেন্স এণ্ড ড্ৰামা স্কুল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আমি সাফল্যৰ পথত যাব পাৰিম। যিয়ে নহওক আজি বহুত ভাল লাগিছে ভিডিঅ'টো কৰি। আপোনালোকে এনেকৈ সহযোগত থাকিলে আমাৰো ভাল লাগিব। যিয়ে নহওক আৰু মানে কি আপোনালোকৰ মানে পৰিকল্পনা কেনেধৰণৰ আছে প্ৰথম মানে পৰ্যায়ত? প্ৰথম পৰ্যায়ত মানে মই ভবা নাছিলোঁ যে মই এনেকুৱাকৈ ভিডিঅ' কৰিম আৰু মানুহবোৰে যে ইমান সন্মান কৰিব। যিয়ে নহওক আমাৰ যিখিনি ছাবস্ক্ৰাইব হৈছে মোৰ হিচাপত বহুত হৈছে। গতিকে আশা কৰোঁ আৰু নিশ্চয় আমি যেতিয়া ভাল ভাল ভিডিঅ' দিম তেতিয়া আকৌ ভাল ভাল ভিডিঅ' মানে ছাবস্ক্ৰাইব বাঢ়িব, আৰু লগতে যাতে তোমালোকৰো যাতে ছাবস্ক্ৰাইব বাঢ়ে তাৰ কাৰণে আশা থাকিল। আৰু যিয়ে নহওক এইটো লাগি থাকিলেই হ'ল। আৰু মই ভাবিছিলোঁ ভিডিঅ' কৰা এৰিয়ে দিম, কিন্তু নাই নোৱাৰিলোঁ আৰু। চ' মানে লাগিয়ে থাকিম আৰু পিছলৈ যি হয় যি দেখা যায় সেইটো হ'ব আৰু লাগি থাকিলে সদায় মানে কি সাফল্যটো পোৱা যায়। সাফল্যটো পোৱা যায়। আৰু মানে ভিডিঅ' মানে কোনে মানে কনচেপ্টবিলাক ভাবে? কনচেপ্টবিলাক একচুৱেলি ময়ে ভাবোঁ, আৰু মোৰ লগত মাজে মাজে ইয়াৰ সহযোগ কৰে। মানে স্ক্ৰিপ্টবোৰ যি কি হয় নাজানো আৰু মোৰ হিচাপত, কিন্তু মই নিজে ভাবোঁতো। আৰু ভিডিঅ' আমাৰ ষ্টাৰ আছামৰ ভিডিঅ'বোৰ আমি ডাইৰেক্টৰ আৰু লগতে মই স্ক্ৰিপ্ট মই লিখোঁ আৰু মই ভাবোঁ। ত' যেনেকুৱা হয় ৰাইজে ভাল পালে হ'ল আৰু। মানে কি টিম ৱাইজত কাম কৰিলে বহুত ভাল হয়। টিম ৱাইজত কৰিলে ভাল হয়। আমাৰ মানে সেনেকুৱা টিম মানে প্ৰায় এনে 4জন আছোঁ আমি। তাৰপিছত 4জনে মাজে কেতিয়াবা হয়তো অসুবিধা হ'লে আমি মানে মেইন পাৰ্টত আমি 2জন থাকোঁ। এইটো মেইনলি হয়, সেইটো লাগিব। মানে কেতিয়াবা 6জনো হৈ যায়। এনে মানে কি চেনেলটো কিমানলৈকে নিয়াৰ মানে আশা? আশা আছে আৰু যাতে আকৌ আমাৰ আৰু যিবিলাক মানুহে আমাক জনা হোৱা নাই বা জেফ্ৰী নামৰ যি হেৰিটো আৰু চৰিত্ৰটো বা তেওঁ কোন কেনেকুৱা সেইটো মই ভাবোঁ সেইটো যেতিয়ালৈকে জানিব আৰু তেতিয়ালৈকে কৰিয়ে থাকিম যাতে সকলোৱে চিনি পায়। আৰু এনে বেলেগ চেনেলৰ লগত কাম কৰা গৈছে নেকি? কৰিছোঁ। মই ৰঙালাওত কৰিছিলোঁ, আছামিজ ফান মাষ্টিৰ লগত কৰিছিলোঁ, এণ্ড ভইচ আছাম তেলচুৰাহঁতৰ লগত কৰিছোঁ আৰু মই আৰু আশা আছে আৰু ডাঙৰ ডাঙৰ চেনেলৰ লগত কাম কৰা যদি চান্স দিয়ে আৰু। তো আমাৰ ফালৰ পৰাই বেষ্ট অফ লাক থাকিল। যাতে এনেদৰে সদায় আগবাঢ়ি যোৱা নেকি? তো আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব ক'লে হ'ল। যিয়ে নহওক দোস্ত, আপোনালোকে প্ৰিয়ম ডেন্স এণ্ড ড্ৰামা স্কুল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু আপোনালোকে কোনঠাবোধ কৰে শ্বেয়াৰ কৰিব কিয় নাজানো, আৰু চাব যাতে ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ল'ব। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা ঘণ্টাটো টিপি দিব যাতে প্ৰিয়ম ডেন্স এণ্ড ড্ৰামা স্কুলৰ নটিফিকেশ্যনবোৰ পাই থাকে। যিয়ে নহওক মই এতিয়া এই ড্ৰেছতে আপোনালোকৰ লগত মই প্ৰগ্ৰেমটো কৰিলোঁ। যিয়ে নহওক যেনেকুৱা হৈছে মই গম নাপাওঁ আৰু। ঠিক আছে, ধন্যবাদ। ভাল লাগিল।